প্ৰথমতে আপোনালোকক কেইটামান অসমীয়া চিনেমা বিষয়ক প্ৰশ্ন সুধি লৈছো। বিহুসুৰীয়া গীত আৰু হিন্দী গীত অন্তৰ্ভুক্ত হোৱা প্ৰথমখন অসমীয়া চিনেমাৰ নাম কি বাৰু? ৰাষ্ট্ৰপতিৰ ৰূপৰ পদকপ্ৰাপ্ত প্ৰথমখন অসমীয়া চিনেমাত অভিনয় কৰিছিল বিশিষ্ট সাহিত্যিক সৈয়দ আব্দুল মালিক দেৱে। আপোনালোকে ক'ব লাগে চিনেমাখনৰ নামটো কি? বৰুৱাৰ সংসাৰ চলচ্চিত্ৰত কোনগৰাকী অভিনেতাই নায়কৰ চৰিত্ৰত পোনপ্ৰথমবাৰৰ বাবে অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল? প্ৰথমখন অসমীয়া ইষ্টমেন কালাৰৰ চিনেমাৰ নাম কি? প্ৰশ্নকেইটা শুনি আপোনাৰো চাগে উত্তৰ দিওঁ লাগি গৈছে, নহয় জানো? কিয়নো নালাগিব, চিনেমা চাই কোনেনো বেয়া পায়? তাকো পুৰণি অসমীয়া চিনেমাৰ নাম শুনিলেই কিবা মনটো ভাল লাগি নাযায়নে? কি যে সোণসিৰিয়া আছিল সেই দিনবোৰ। হলত এখন নতুন চিনেমা আহিছে, সন্ধিয়াকৈ চিনেমাৰ আড্ডা এটাত বহিব লাগিব। কোনগৰাকী অভিনেত্ৰীয়ে ভাল অভিনয় কৰিছে, কাৰ চুলিৰ ষ্টাইল আপোনাৰ ভাল লাগিছে, চিনেমাখনৰ এইটো গান কিন্তু বঢ়িয়া আছিল, কথাই চাব নে সুৰেই চাব বুলি অনবৰতে গুণগুণাই থকা দিনবোৰ বৰ ভাল লাগিছিল, নহয়নে? আচলতে এই প্ৰশ্নকেইটা সোধাৰ এটি বিশেষ কাৰণো আছে। অসমীয়া চিনেমা জগতৰ প্ৰখ্যাত পৰিচালক নিপ বৰুৱাৰ আজি জন্মদিন। নামটো কোৱাৰ লগে লগে আপোনাৰ চকুৰ আগত ভাহি আহিছে চাগে তেওঁৰ দ্বাৰা নিৰ্মিত চিৰযুগমীয়া অসমীয়া চিনেমা কেইখনৰ কেইটামান দৃশ্য। 1 2 3 4 জুতি দিলো গৰু গাড়ী, দেখিছানে হাতীয়ে চলাই, দেখিছানে হাতীয়ে চলাই। অথবা থুতুলি নাছিলে বুকু, দেখি কাৰ হৰিণী চকু। শুনি থাকিবই মন যোৱা এই গানবোৰৰ সৃষ্টিৰ আঁৰত কিন্তু বহু কাহিনী আছে, বহু মানুহো আছে। কিছু সময়ৰ আগত যে মই আপোনালোকক কেইটামান প্ৰশ্ন সুধিছিলো, সেই আটাইকেইটা প্ৰশ্ন আচলতে নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত চিনেমা কেইখনৰ পৰা সোধা হৈছে। নিপ বৰুৱাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া চিনেমা আছিল স্মৃতিৰ পৰশ। স্মৃতিৰ পৰশতে প্ৰথমতে বিহুসুৰীয়া গীত আৰু হিন্দী গীত অন্তৰ্ভুক্ত কৰা হৈছিল। কণ্ঠদান কৰিছিল গুণদা দাস, ৰমেন বৰুৱা, ননী কাকতি, বিভা বৰুৱা আৰু গিৰীন বৰুৱাই। তেন্তে আপোনালোকে প্ৰথম প্ৰশ্নটোৰ উত্তৰ পাই গ'ল, নহয়নে? দ্বিতীয় প্ৰশ্নটি সোধা হৈছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদকপ্ৰাপ্ত প্ৰথমখন অসমীয়া চিনেমাৰ নাম, য'ত অভিনয় কৰিছিল বিশিষ্ট সাহিত্যিক সৈয়দ আব্দুল মালিক দেৱে। হয়, উত্তৰটো হৈছে নিপ বৰুৱাই পৰিচালনা কৰা ৰঙা পুলিচ চিনেমাখন। ৰঙা পুলিচত নিপ বৰুৱাই নিজে অভিনয় কৰিছিল। ইয়াৰ পৰাই উমান পোৱা যায় তেওঁৰ অভিনয় প্ৰতিভাৰ কথা। অসমীয়া চিনেমাৰ নায়ক বুলি ক'লে আপোনাৰ আগত নিশ্চয় কেইখনমান চিনাকি মুখ ভাহি উঠিছে। তাৰ ভিতৰত বিজু ফুকনো নিঃসন্দেহে এজন। 1970 চনত নিপ বৰুৱাৰ পৰিচালনাত মুক্তিপ্ৰাপ্ত বৰুৱাৰ সংসাৰত বিজু ফুকনে পোনপ্ৰথমবাৰৰ বাবে নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰাজজ্যোতি চিনে আৰ্টৰ বেনাৰত নিৰ্মিত এই চিনেমাখনৰ সংগীত আছিল নিপ বৰুৱাৰ ভাতৃ ৰমেন বৰুৱাৰ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তামোলবাৰী চাহ বাগিচাত এই চিনেমাখনৰ প্ৰায়ভাগ দৃশ্য গ্ৰহণ কৰা হৈছিল। আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত প্ৰফুল্ল বৰাৰ একেই নামৰ জনপ্ৰিয় ধাৰাবাহিক নাটৰ পৰা এই চিনেমাৰ চিত্ৰৰূপ দিয়া হৈছিল। তেন্তে আপোনালোকে তৃতীয় প্ৰশ্নৰো উত্তৰ পাই গ'ল। চতুৰ্থ প্ৰশ্নটি আছিল প্ৰথমখন অসমীয়া ইষ্টমেন কালাৰৰ চিনেমাৰ নাম কি? তেনেই সহজ, নহয়নে? আজলি নব। সেই সময়ত প্ৰায় প্ৰতিখন ঘৰতে এই চিনেমাখনৰ চৰ্চা হৈছিল। নহবই বা কিয়, নিপ বৰুৱাই পৰিচালনা কৰা এই চিনেমাখনৰ অভিনয়ৰ পৰা আদি কৰি গীতৰ কথা সুৰে প্ৰতিজন অসমীয়াৰ হৃদয় চুইছিল। ইয়াৰোপৰি তেখেতে মাক আৰু মৰম, ভক্ত প্ৰহ্লাদ, আমাৰ ঘৰ, নৰকাসুৰ, ককা দেউতা নাতি আৰু হাতীকে ধৰি কেইবাখনো হিট ছবি দৰ্শকক উপহাৰ দি থৈ গৈছে। কেৱল ছবি নিৰ্মাতা হিচাপে সুখ্যাতি অৰ্জন কৰাই নহয়, তেখেত আছিল বহু প্ৰতিভাৰ অধিকাৰী। তেখেতে পৰিচালনা কৰা অসমীয়া চিনেমা কেইখনৰ কাহিনী আৰু গীতে আজিও সকলোকে আকৰ্ষণ কৰে। আজি তেখেতৰ জন্মবাৰ্ষিকীত ই প্লাছৰ পৰিয়ালৰ তৰফৰ পৰা জনাইছো সশ্ৰদ্ধ প্ৰণিপাত।